নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ অন্য এটি মিনি ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ স্বাগতম জনাইছোঁ। আজি আকৌ দুপৰীয়া হ'ল আৰু দুপৰীয়া মোৰ ভাতৰ কাঁহীখন আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু এতিয়া দুপৰীয়া 12:30 বাজিছে। আজি শুকুৰবাৰ আৰু আমাৰ ঘৰত কি বনালোঁ চাওঁ আহকচোন। আজি আমাৰ ভাতৰ লগত এয়া হৈছে কুঁহি মাছ আৰু তুৰৈ আৰু বিলাহী দি বনাইছিলোঁ। আৰু এয়া হৈছে 2 পিচ পটল ফ্ৰাই কৰি ল'লোঁ, এয়া পিঁয়াজি বনাই ল'লোঁ, আৰু এয়া হৈছে ভাত দি মাছৰ পেটু তিতা বনাই ল'লোঁ, আৰু এয়া হৈছে কুন্দুলি আলু ভাজি আৰু এপিচ মাছ ফ্ৰাই কৰি ল'লোঁ, আৰু এয়া ঔষধি গুণৰ দুটামান মচুন্দৰী আগ মই লৈ লৈছোঁ, আৰু এয়া হৈছে নেমু আৰু ভোট জলকীয়া, আৰু এয়া হৈছে পুদিনাৰ পাতো পেটৰ কাৰণে বহুত উপকাৰী। আৰু আজি